হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি নতুন ভিডিঅ' এটা লৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। মই আজি এটা নতুন ভিডিঅ' এটা বনাবলৈ এতিয়া মই ময়দাখিনি অলপ ঢালি লৈছোঁ। এতিয়া নিমখ এচামুচ দিছোঁ। এতিয়া অলপ কালজিৰা লৈ লৈছোঁ। এতিয়া ইয়াৰ ৰিফাইন তেল 3 চামুচমান দিম। আপোনালোকে কি পিঠা পুৰিছে কমেণ্ট কৰি জনাব। এতিয়া 3 চামুচ ঢালি লৈছোঁ। ইয়াক কুহুমীয়া গৰম পানী অকণমান দিলোঁ। ইয়াৰ মোৰ খচি হৈ গ'ল। এতিয়া মই বেলি মেলি কাঁহীত এতিয়া মই ৰুটিখন সৰু সৰুকৈ কাটি ল'ম। প্ৰথমতে মই এনেকৈ কাটিছোঁ। এইটো অলপ বেয়া হৈছে, প্ৰথম বনাইছোঁ। এতিয়া মই এনেকৈ সৰু সৰুকৈ কাটি দিম, বেছি ডাঙৰো নকৰোঁ। এতিয়া মই সৰু সৰুকৈ এনেকৈ কাটি ল'লোঁ। ইয়াত থৈ গৈছোঁ প্লেটখনত। এনেকৈ থৈ লৈছোঁ। এতিয়া মই নিমকিখিনি গৰম তেলত দিছোঁ।